নমস্কাৰ, মই ৰশ্মিৰেখাই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। বৰ্তমান মোৰো ভালে। আজি আমি খানা খাবলৈ আহিছোঁ গোটেই লগৰবিলাকে, আৰু ভিডিঅ'টো দেখি যাব আপোনালোকে, চাব গোটেইটো শেষলৈকে স্কিপ নকৰাকৈ। আৰু কিনো হয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিব। আমি আমাৰ গাঁৱতে পলু ফাৰ্ম এখন আছে, তাতে আমি খাইছোঁ আৰু বহুত ধুনীয়া পৰিৱেশটো আপোনালোককো দেখাম, চাই যাব। আমি খানা খাবলৈ গৈ আছোঁ। এইবিলাক বস্তু বাহিনী লৈ বেয়া, বাকীবিলাক গৈ আছে, আমি এতিয়া টমটমত গৈ আছোঁ। আহি কৈ এইয়া ৰান্ধিবৰ কাৰণে আৰম্ভ হৈছোঁ আৰু নাচিবলৈ আৰম্ভ হৈ গ'ল। সকলোৱে যা যোগাৰ কৰি লৈছোঁ ৰান্ধিবৰ কাৰণে। এইবিলাক চাওক, এফালে নাচি আছে পূৰা বক্সত। আমাৰ এই দুজনী ছোৱালীৰ পূৰা কাম কৰিছে দেই, ভণ্টি দুজনী। সকলোৱে মিলিজুলি আমি ৰান্ধিবলৈ লৈছোঁ, চাওক আপোনালোকে। আৰু বহুত ধুনীয়া হয় পৰিৱেশটো, চাওক ইফালে গছ গছনিৰে ভৰা। ঠাইডোখৰ বহুত ধুনীয়া লাগে, পিকনিকৰ কাৰণে ভাল। আৰু মই চাউল ধুইছোঁ। ইফালে মাছ, ইফালে ভাত, ইফালে কি আছিলে কচু বইল। বৰ কচু ন, মই কৈছোঁ আৰু কণী গুলি নে সেইটো নহয়, কণীটো মানে মইহে খাম ন। কচু বইল কৰি আছোঁ। ইফালে মাছ, এফালে ভাত, একেলগে হৈ আছে চবফালে। মাংস আমাৰ এই ৰাজমাতা বনাই আছে, ৰাজমাতা। বৰ কচু আৰু মাছ দি বনোৱা হৈছে। সদায় ঘৰত দাইল খাই থকাই যায়, সেইবাবে বৰ কচু আৰু মাছ দি বনোৱা হৈছে। আৰু এজনীয়ে কি কৰি আছে, তাই বনাই কি কৰি আছে? এফালে চোৱাচোন, পূৰা আড্ডা দি আছে ন। চালাড কাটি আছে। চাওক ইমান ধুনীয়া পৰিৱেশটো ইয়াতে পলু ফাৰ্মত। এইবিলাক পলু গছ। এইবিলাক চাওক, পাতকেইটা অলপ অলপ লাগিছে আৰু গজিছে। এইবিলাক ইয়াতে পলু ফাৰ্মতে ঘৰ আছে। তোমালোকে ক'ত আহিছা? কৈ দিয়া, ক'ত আহিছা? কৈ দিয়া, টিচাৰ কৈ দিয়া। খানা খাব আহিছা? আহা। কি তোমাৰ ছোৱালীজনীৰ নামটো কি? ছোৱালীজনীৰ নামটো ছোৱালী। ছোৱালী? বা ডাঙৰ হ'ল ন ছোৱালীজনী? হাঁহি দিয়াচোন। টোপলো লাগিছে। কেনেকুৱা লাগিছে খাই? কি আছে? এয়া হাঁহ মাংস আছে, আলু আছে, এইটো গাহৰি মাংস ন? নেমু টেঙা, জলকীয়া। খোৱা জলকীয়া আছে লগত। চাই দিয়া আকৌ। আমি হাইস্কুলৰ লগৰবিলাকে খাইছোঁ। হাইস্কুলত একেলগে পঢ়িছিলোঁ গোটেইবিলাকে, আৰু মানুহজন ওচৰৰে হয়। আৰু ওচৰতে আহিছিল যেতিয়া আমি খাবলৈ মাতিলোঁ। কিমান চেনি খাবি? নিমখ খাব লাগে। কেলেঙি কেনেকুৱা লাগিছে? কেলেঙি মই বনোৱা নাই দেই,
ভালকে ছোৱালীজনী ভাল লগা বুলি কোৱা হয় এতিয়া ক'লে মই বনাইছিলো হয় দে কেনেকুৱা লাগিছে তাই পূৰা বাচন ধুই আছে আৰু এইকেইজনী পূৰা আড্ডা দি আছে ষ্টাইল দেখুৱাই আছে পূৰা নাচিছে দেই এইকেইটা লেকচাৰ দি আছে যা নাচাগৈ যা 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 এইটোটা পূৰা কথা পাতি আছে কেইখনীয়ে চবে যাম এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকলে চাই আছে নতুনকৈ তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি হোল্ড কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায় আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ